Hey guys, welcome to Study Assam. আজি আমাৰ এই ভিডিঅ'খনৰ টপিক হৈছে মোৰ প্ৰিয় গ্ৰন্থখন অৰ্থাৎ তোমাৰ প্ৰিয় গ্ৰন্থৰ ওপৰত এটা ৰচনা। আমি সকলোৱে জানো বিভিন্ন ধৰণৰ পৰীক্ষাত ৰচনা লিখিবলৈ দিয়ে আৰু তাৰে কিছুমান আহি থকা বিষয় হৈ গৈছে মোৰ প্ৰিয় গ্ৰন্থখন, বাতৰি কাকত, প্ৰিয় সাহিত্য। সেইবাবে আজি মই এই ভিডিঅ'খন আপোনালোকৰ বাবে লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'খন চাই ভাল পাব আৰু যদি ভিডিঅ'খনৰ লগত জড়িত কিবা ডাউট থাকে তেন্তে মোক কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। মই এই ভিডিঅ'টিত মোৰ প্ৰিয় গ্ৰন্থ এই বিষয়টিৰ ওপৰত ৰচনা এখন কিদৰে লিখিব লাগে আৰু এই ৰচনাখন লিখোঁতে কি ষ্টেপ ইনক্লুড কৰিব লাগে সেই বিষয়ে আপোনালোকক ক'বলৈ বা জনাবলৈ মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মোৰ প্ৰিয় গ্ৰন্থখন এই বিষয়ে ৰচনা লিখিব হ'লে আমি প্ৰথমত আৰম্ভণি লিখিব লাগিব। তাৰ পাছত পুথিখন মোৰ কিয় প্ৰিয় গ্ৰন্থ হ'ল সেই বিষয়ে আমি লিখিব লাগিব। তৃতীয়তে আমি লিখিব লাগিব বিষয়বস্তুৰ চমু আভাস। শেষত আমি এই ৰচনাখনৰ সামৰণি লিখিব লাগিব। এইকেইটা ষ্টেপ যদি আমি এখন ৰচনা লিখোঁতে আমি প্ৰয়োগ কৰোঁ তেতিয়া আমাৰ ৰচনাখন অতি সুন্দৰ হয়। প্ৰথমতে আমি এতিয়া আৰম্ভণি লিখিম। আমি অৰ্থাৎ বৰ্তমান যুগৰ ছাত্ৰ সমাজ ভাগ্যৱান। আমাৰ পিতৃপুৰুষসকলৰ তুলনাত বৰ্তমান কিতাপৰ দোকান, গ্ৰন্থমেলা, পুথিভঁৰাল আদিত আমি আমাৰ আজৰি সময়খিনি পঢ়া শুনা কৰি কটাবলৈ বিভিন্ন বিষয়ৰ ওপৰত যথেষ্ট সংখ্যক কিতাপ পোৱাৰ সুবিধা হৈছে। মোৰ দেউতাই প্ৰতিমাহে দৰমহা পোৱাৰ পাছত মোৰ বাবে দুখন হ'লেও কিতাপ কিনি আনে। দেউতাই জিৰণিৰ সময়ত নিজেও পঢ়ে আৰু ভাল ভাল কিতাপৰ ৰস মা আৰু আমি ল'ৰা ছোৱালী দুটাকো দিয়ে। মই পঢ়িব পৰা হোৱাৰ পৰাই দেউতাই মোক বহুতো শিশুৰ উপযোগী পুথি কিনি আনি দিছে। মোৰ জন্মদিনত দেউতাই সদায় এখন ভাল কিতাপ উপহাৰ দিয়ে। নৱম শ্ৰেণীত মোৰ বাবে চাইল্ডছ এনচাইক্ল'পিডিয়াৰ এটা ছিৰিজ কিনি আনিছিল। প্ৰতিখন কিতাপৰ ছপা ছবি, ৰং আদি চায়ে থাকিব মন যায়। মই এই কেইখন কিতাপৰ বিষয়ে ৰচনা লিখিব পৰা হোৱা নাই। পঢ়িবলৈ কিনি অনা এখন কিতাপৰ নামটো দেখিয়েই মোৰ মনটো আকৰ্ষিত হৈছিল। মই বন্ধৰ সময়ত বিশেষকৈ দুপৰীয়া খাই বৈ উঠি পাঠ্যপুথিৰ উপৰিও অন্যান্য আলোচনী বা কিতাপ পঢ়োঁ। মই পঢ়া কিতাপবিলাকৰ ভিতৰত যিখন পুথিয়ে মোৰ মন আটাইতকৈ আকৰ্ষণ কৰিছিল, যিখন গ্ৰন্থৰ ৰচনাৰ বিষয়ে বস্তুৰ ওপৰত গুৰুত্ব দি মোৰ প্ৰিয় গ্ৰন্থৰ স্থানত নিৰ্বাচিত কৰিছোঁ, সেইখনৰ নাম উপলা নদীৰ দৰে। লেখক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ একালৰ নিজ প্ৰতিভাৰে পৰিচিত অধ্যাপক ড° মহেন্দ্ৰ বৰা। পুথিখনৰ প্ৰথম প্ৰকাশ হৈছিল 1990 চনত। প্ৰকাশক অসম বুক ডিপোৰ বিপুল কুমাৰ ঘোষ। মই কিতাপখন দশম শ্ৰেণীৰ গৰমৰ বন্ধত পঢ়িছিলোঁ। কিতাপখন প্ৰথমবাৰ পঢ়ি মই ইমানেই আকৰ্ষিত হৈছিলোঁ যে পাছত পুনৰ এবাৰ পঢ়িলোঁ। কিতাপখনৰ নামটো যেনেদৰে এটা আকৰ্ষণ আছে, বেটুপাতত থকা লেখকৰ ছবিখনেও নিজস্ব গাম্ভীৰ্য আৰু ব্যক্তিত্ব প্ৰকাশ কৰিছে। ৰচনাখনৰ আৰম্ভণিত আমি এই দুটা পেৰেগ্ৰাফে লিখিব লাগিব। তাৰ পাছত আমি পুথিখন মোৰ কিয় প্ৰিয় গ্ৰন্থ হ'ল সেই বিষয়ে লিখিম। তো প্ৰথমতে আমি লিখিম মানুহে জীৱন বাটৰ সঠিক পথ নিৰ্ণয় কৰিবলৈ মহান পুৰুষসকলৰ জীৱনৰ কৰ্মৰাজিৰ অধ্যয়ন কৰা অতি প্ৰয়োজন। তদুপৰি পুথিখন সৰুৰ পৰা ডাঙৰ হোৱা এজন খিলঞ্জীয়া লোকৰ জীৱনমূলক গ্ৰন্থ, যাৰ জীৱন বিভিন্ন ঘাত প্ৰতিঘাতেৰে পৰিপূৰ্ণ। আন এটা কাৰণ হ'ল ভ্ৰমণ কাহিনী অধ্যয়ন কৰিলে ঘৰতে বহি অন্য দেশৰ মানুহৰ জীৱন যাত্ৰাৰ কথা, উন্নতিৰ জখলাত আগবঢ়া প্ৰকৃত কাৰণ কিছুমান জানিব পাৰি। সত্যনাথ বৰাৰ ভাষাত ক'বলৈ গ'লে দূৰৰ মাণিক হাততে পায়। উপলা নদীৰ দৰে পুথিখনি জীৱনী আৰু ভ্ৰমণ কাহিনীৰ এখন মধুৰ স্মৃতি গ্ৰন্থ। সেয়েহে পুথিখন পঢ়িবৰ বাবে মোৰ মন আকৰ্ষিত হৈ মোৰ প্ৰিয় গ্ৰন্থ এখন ৰূপে হৃদয়, মন আৰু মগজুত স্থান পাইছে। ইয়াৰ পাছত আমি বিষয়বস্তুৰ চমু আভাস লিখিব লাগিব। পুথিখনৰ পাতনিত লেখকে উল্লেখ কৰিছে পুথিখন এখন মূলত আত্মজীৱনী। পুথিখনত আছে জীৱন নামৰ নেলেখা কবিতাটোৰ বুজা নুবুজাকৈ পঢ়ি যোৱাৰ এক ধাউতি। ক'ব নোৱাৰাকৈ সিবোৰৰ লগতে যোগ হৈ গ'লহি এক বিদেশ ভ্ৰমণৰ কাহিনী। ড° মহেন্দ্ৰ বৰাৰ আচল ঘৰ শিৱসাগৰৰ ৰংঘৰৰ কাষৰ ঢুলীয়াপাৰত, কিন্তু জন্ম হৈছিল মাতৃপক্ষৰ ককাদেউতাকৰ ঘৰ টিংখাঙত 1929 চনৰ 22 আগষ্ট তাৰিখে। দেউতাক টেলিগ্ৰাফ প্ৰশিক্ষণযুক্ত পোষ্টমাষ্টাৰ আছিল। শিশুকালত দেউতাকৰ লগত নুমলীগড়, চৈখোৱাঘাট, চাবুৱা আদি ঠাইত থাকোঁতে সেই ঠাইবোৰ স্মৃতি পুথিখন প্ৰথম অংশতে প্ৰকাশ কৰিছে। জীৱনীমূলক গ্ৰন্থত লেখকে জীৱনত লগ পোৱা ডাঙৰ সৰু মানুহৰ সান্নিধ্য, অনেক বন্ধুৰ জীৱনৰ মধুৰ স্পৰ্শ অতি আকৰ্ষণীয় কৰি লিখিছে। পুথিখনত আছে জীৱনৰ নামৰ নেলেখা কবিতাটোৰ মধুৰ স্মৃতি, কষটি শিলত গঢ়া জীৱনৰ তিতা
কেহা, জ্বলা মিঠা এক সুন্দৰ মিশ্ৰণ। পুথিখনত লেখকৰ শৈশৱ মধুৰ সোঁৱৰণি, ছাত্ৰৰ জীৱন, কটনৰ মধুৰ স্মৃতি, চাকৰি জীৱনৰ মিঠা তিতা কেহা সকলো কথাৰে সুন্দৰভাৱে প্ৰকাশ পাইছে। উপলা নদীৰ দৰে আত্মজীৱনীমূলক গ্ৰন্থখনত লেখকৰ ভ্ৰমণ কাহিনীৰ অভিজ্ঞতা অতি আকৰ্ষণীয় ৰূপত প্ৰকাশ কৰিছে। পুথিখনত লণ্ডন, স্কটলেণ্ডৰ ভ্ৰমণৰ অভিজ্ঞতাৰ বিষয়ে লিখা বিৱৰণীৰ পৰা সেই দেশৰ বহু কথা জানিব পাৰি। পুথিখনৰ আৰম্ভণিত দিয়া ফটোবিলাকৰ পৰা লেখকজনৰ ব্যক্তিত্বৰ আভাস পাব পাৰি। পুথিখনৰ আন এটা আকৰ্ষণীয় দিশ হ'ল প্ৰতিটো পাঠৰ আৰম্ভণিত পৃথিৱীৰ বিভিন্নজন কবিৰ কবিতাৰ পংক্তি উদ্ধৃতিৰে আৰম্ভ কৰিছে। লেখক বৰাদেৱ নিজেও এজন কবি কাৰণে কবিতাটিৰ সোৱাদ পাঠক সমাজলৈও আগবঢ়াইছে। কলকাতাৰ সঞ্চয় অধ্যয়নটিৰ আৰম্ভণিতে দিয়া নৱকান্ত বৰুৱাৰ কবিতা কলিটিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে। জীৱন জীয়াই থাকে তথাপি জীয়াই থাকে আৰু থাকে জীৱিকাৰ গলিৰ হাথৰ। অমৃতৰ পুত্ৰ আমি মৃত্যুৰ স্নেতা হে মহানগৰ। পুথিখনত অসমৰ হেম বৰুৱা, বিৰেঞ্চি কুমাৰ বৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী, বীৰেন ভট্টাচাৰ্য, চন্দ্ৰপ্ৰসাদ শইকীয়া আদি বিভিন্নজন বৰেণ্য ব্যক্তিৰ কথাও প্ৰসংগক্ৰমে উল্লেখ কৰিছে। বৰাদেৱে পুথিখনত চাকৰি জীৱন আৰু বিভিন্ন অভিজ্ঞতাৰ কথা নিয়াৰিকৈ লিখিছে। 1954 চনত দৰং কলেজত ইংৰাজী বিভাগৰ অধ্যাপকৰূপে যোগ দিয়াৰ এবছৰ পাছত 1955 চনৰ 11 জুলাইত কটন কলেজত যোগদান কৰে। 1961 চনৰ জানুৱাৰীৰ 10 তাৰিখে গোৱালপাৰা কলেজত অধ্যক্ষৰূপে যোগদান কৰি গোৱালপাৰাত 13টা বছৰ কটালে। তাত তেখেতে বৰ বেছি সামাজিক কামত ব্যস্ত হৈ পৰিব লগা হৈছিল। 1976 চনৰ মে' মাহত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰাধ্যাপক হিচাপে নিযুক্তি গ্ৰহণ কৰি লক্ষ্মীনাথ বেজবৰুৱাৰ আসন গ্ৰহণ কৰে। জীৱনৰ বিয়লি বেলাত চিকিৎসাৰ কাৰণে বিলাতলৈ যাব লগা হৈছিল। পুথিখন এখন আত্মজীৱনীৰ লগত এখন অনুপম ভ্ৰমণ কাহিনী। এতিয়া আমি আলোচনা কৰিম যে কিদৰে এই ৰচনাটিৰ সামৰণি লিখিব লাগিব। প্ৰথমতে আমি লিখিম ভাল পালোঁ পৃথিৱীক, ভাল পালে মোকো পৃথিৱীয়ে। পুথিখনত লিখা কবিৰ নিজৰ কবিতা ফাঁকিৰ পৰাই বুজিব পাৰি। লেখকে পৃথিৱীখনক আপোন কৰি ল'ব জানিছিল, পৃথিৱীৰ মানুহক ভাল পাবলৈ শিকিছিল। এজন উচ্চ শিক্ষিত লোক হিচাপে আজীৱন নিজে পুথি অধ্যয়নৰ সোৱাদ লোৱাৰ উপৰিও জীৱনৰ অভিজ্ঞতাখিনি লিখনিৰ জৰিয়তে আনকো ভাগ ল'বলৈ সুবিধা দিয়াটোও লেখকৰ মহানুভৱতা। আত্মজীৱনীমূলক গ্ৰন্থ হিচাপে ডক্টৰ মহেন্দ্ৰ বৰাদেৱৰ উপলা নদীৰ দৰে পুথিখনি প্ৰতিজন পাঠকৰ বাবে আদৰণীয়। নৱপ্ৰজন্মৰ বাবেও এইখন পুথিৰ মূল্য অধিক। এইখিনিতে আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।